সকলকে সুপ্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু নিৰঞ্জন মহাপ্ৰভুৰ মানে পীঠত আজি পালনাম আছে। আজি এই বছৰত তেওঁলোকৰ সোণালী জয়ন্তী, গতিকে ক'ত কি হ'ব, শোভাযাত্ৰা হ'ব, কি হ'ব কি নহয় আপোনালোকক ফুল ডিটেইলছ দেখাই আছোঁ। গতিকে বলক ভিডিঅ'টো গেট এইটো মাটিয়াৰৰ, এইটো চাওক দলগুমা দুকিয়াম বজাৰ যায় এইফালে সিদাবাৰী, গতিকে চাই থাকিব আপোনালোক। নারায়ণম ভজে নারায়ণম লক্ষ্মী নারায়ণম ভজে নারায়ণম। তো এনেকৈ আহি পালোঁ, এয়া পৰিৱেশ চব মানুহ আছে দেখাই আছোঁ। পতাকা হৈ গ'ল বিষয়ববীয়া আৰু এই সমগ্ৰ অঞ্চলৰ বিশিষ্ট শ্ৰদ্ধেয় বয়োজ্যেষ্ঠ আৰু আন আন বিশিষ্ট ব্যক্তি ধৰি যি আছে সকলো যাতে সুকলে থাকে, এই সকলো কথাৰ বাবে প্ৰত্যেক বছৰে আচলতে ইয়াক আৰাধনা কৰে, মনোবাঞ্ছা পূৰণৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু বহুতে পঢ়া পাতি বা নিজৰ জীৱনত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণেও ইয়াতে সেৱা দৰ্শন কাৰ্যসূচী আৰম্ভ হৈছে। চাহৰ পৰ্ব চলি আছে, চাওক। वृन्दावनस्थितं नारायणं देववृन्दैरभीष्टितं नारायणं दिनकरमध्यगं नारायणं दिव्यकनकाम्बरधरं नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं যুগে অৱতাৰ প্ৰথমতৰা শোভাযাত্ৰাৰ কাৰণে কৃষ্ণ ওলাইছে। ভজে নারায়ণম নারায়ণম ভজে নারায়ণম पङ्कजलोचनं नारायणं भक्तसङ्कटमोचनं नारायणं करुणापयोनिधिं नारायणं भव्यशरणागतं বিশাল শোভাযাত্ৰা চাই থাকিব আপোনালোকে। नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं বিশাল শোভাযাত্ৰা रक्षित जगत्त्रयं नारायणं चक्रशिक्षितासुरचयं नारायणम् अज्ञाननाशकं नारायणं शुद्धविज्ञानभासकं नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं బని 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 బమ బని నిజని మ బని ని జ జ జ జ జ జ టి నారాయణం నారాయణం श्रीवत्सभूषणं नारायणं नन्दगोवर्धनं
বছৰ পিছত দ্বিতীয় দিন সেৱা এটা আগবঢ়াবলৈ আছোঁ। এই ধূপ এক লগাই দিম চাই মানে ভৰি ধুৱাই দিলে জেঠিহঁতে চাই থাকিব। আমাৰ মেইন মানে ইয়াতে চবে সেৱা কৰিব। আমাৰ পূজাৰী আছে, চাওক আপোনাৰ নামটো কি আছিল? ধৰ্মকান্ত নাথ। এওঁ আমাৰ পূজাৰী, মানে বছৰে বছৰে ইয়াত থাকে। 8 বছৰ হ'ল। এতিয়া পুৰি চব্জি খাম। এয়া মানে অতিথিশালা মানে ৰিচিপশ্যন যিটো হ'ল চাব আপোনালোকে। কি কি আছে? এই ঘুগনি আছে, বুটৰ দালি, পুৰি আৰু পায়স। ক'ৰবাত কিমান খিচাৰি হৈ আছে? কিমান মানুহ মানে চলি আছে আইটেম? 2000। তো 2000 মানুহৰ আইটেম চলি আছে। এয়া চৌকা জ্বলিছে। 1 2 3 4 সমাগম চাওক। लक्ष्मीनारायणं भजे नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणं नारायणं भजे नारायणं लक्ष्मीनारायणं भजे नारायणम् এতিয়া 50 গছ চাকি প্ৰজ্বলন হ'ব, চাই থাকিব আপোনালোকে। বহুত মানুহৰ সমাগম ঘটিছে চাওক। নিৰঞ্জন পীঠৰ মানে অন্তিম দিন। আজি সুদূৰ গুৱাহাটীৰ পৰা ৰিজু পাঠক আহিব, ভাগৱত পাঠ ব্যাখ্যা কৰিব। গতিকে আপোনালোকক ডিটেইলছ দেখাই আছোঁ, চাই থাকে। ৰিজু পাঠক ডাঙৰীয়া আহি পাইছে আমাৰ মাজত। এয়া চাই থাকিব আপোনালোকে। প্ৰথমে মই মোৰ বন্ধু তথা ভাতৃ দেৱীনাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী নিৰঞ্জন মহাপ্ৰভুৰ পীঠত সোণালী জয়ন্তী বৰ্ষ পালনাম মহোৎসৱৰ লগত সংগতি ৰাখি যি ভকত বৈষ্ণৱ বা আই মাতৃসকল আমাক যি সহায় সহযোগিতা আগবঢ়ালে, এই 3 দিনীয়া কাৰ্যসূচীত আমি পীঠ পৰিচালনা সমিতি তথা নাম পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক নমস্কাৰ তথা সেৱা নিবেদিছোঁ। আজি 11 তাৰিখৰ পৰাই আমাৰ এই অনুষ্ঠানটি ইমান সুন্দৰকৈ হৈ গ'ল আৰু আজি আমি শেষত আহি সংগীতময় প্ৰবচন পাঠ কৰিব, ভাগৱত প্ৰবচন পাঠ কৰিব মাননীয় ৰিজু বাপ দেৱে। গতিকে গোটেই জিলাৰ যি ভক্তবান ৰাইজে আহি আমাৰ এই পীঠখনত সেৱা জনালে, তেওঁলোকক মই আমাৰ পালনাম পৰিচালনা সমিতিৰ তৰফৰ পৰা সেৱা নিবেদি মই এইখিনিয়ে বক্তব্য ৰাখিছোঁ। ধন্যবাদ। সেৱা ধৰিব। আমাৰ মঞ্চত ৰিজু পাঠক ডাঙৰীয়া চাই থাকিব আপোনালোকে। বহুত মানুহ হৈছে, মানুহৰ সমাগম।
विश्वत्पत्यादिहेतुवे तापत्रयोविनाशाय श्रीकृष्णाय वयं সভাপতি তেওঁ মানে দুআষাৰ দুআষাৰ মানে আজি নিৰঞ্জনৰ পীঠত যিহেতু সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষৰ মানে আপুনি দুআষাৰ ক'লে ভাল হয়। নিৰঞ্জন এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হোৱা সোণালী সমূহ জয়ন্তী উপলক্ষে ভকত বা বাই মাতৃসকল, ইয়াত আমি আপোনালোকক ভক্তপ্ৰাণ বৃক্ষৰোপণস্থলীত আহিবলৈ অনুৰোধ জনাইছো। আৰু বাপসকল আহক। বিগত বছৰসমূহত আমি প্ৰায় ইয়াৰ লগত জড়িত হৈ থাকো, গতিকে আজি এই অনুষ্ঠান আৰম্ভণি হৈছে। সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সমগ্ৰ পাকাইতাৰী বা ইয়াৰ বৃক্ষৰোপণৰ গাঁওসমূহৰ জনসাধাৰণে আচলতে ৰূপক প্ৰত্যেকে মাননীয় শ্ৰীযুত বিভিন্ন ধৰণে ইনভলভ হৈছে লক্ষেশ্বৰ ৰায় আৰু ভাবো যে তেখেতক আদৰি আনিবলৈ ভালকে উদযাপন হ'ব। মই আয়োজক সমিতিৰ বিষয়ববীয়া অসম চৰকাৰৰ বিশ্বজিৎ নাথক অনুৰোধ জনাইছো। ৰঞ্জিত দাস ডাঙৰীয়া ইয়ালৈ আহি আছে, গতিকে আজিৰ এই অনুষ্ঠান বৃক্ষৰোপণ কাৰ্যসূচীৰ বৃক্ষৰোপক 50 বছৰে ইয়াৰ মাননীয় শ্ৰীযুত লক্ষেশ্বৰ ৰায় ব্যৱহাৰ থলী হিচাপে তেখেতক বৃক্ষৰোপণস্থলীলৈ ইয়াত আদৰি আনিবলৈ আয়োজক সমিতিৰ এটা সম্পাদক মাত্ৰা প্ৰদান কৰিছে। অজয় কুমাৰ নাথ, গতিকে আশা বিশ্বজিৎ কৰোঁ নাথ, আজিৰ পিছত আৰু ৰমীয় এটা কুমাৰ নতুন নাথ মাত্ৰা আপোনালোকক পাব। অনুৰোধ জনাইছো। আৰু ইয়াৰ স্থানীয় MLA আহিছে, ইয়াৰ বিভিন্ন এই অঞ্চলৰ জড়িত যিসকল ব্যক্তি তেওঁলোকে প্ৰত্যেকে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ তাত সাফল্যমণ্ডিত কৰিবৰ কাৰণে দিনে নিশাই একাকাৰ কৰিছে। আশা কৰোঁ এই মাঘী পূৰ্ণিমাত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই যি তিথি, এই যি অনুষ্ঠান, সেই অনুষ্ঠান প্ৰত্যেকৰে সহযোগত সুকলমে অনুষ্ঠিত হ'ব। আমি প্ৰত্যেকে ইয়াৰ লগত জড়িত, সেই হিচাপত আচলতে অনুষ্ঠানটোৰ সফলতা কামনা কৰিছোঁ। সম্বৰ্ধনা জনাম। ভক্তসকলৰ ইয়াত কাৰণে হ'ল আমাৰ নামবলী সিং সমাপ্তি মাৰিছোঁ। মোৰ ভিডিঅ' আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বিশেষকৈ ডেভিড নাথ যিটো ফেচবুক পেজ আছে এইটো আপোনালোকে ফ'ল' কৰি দিব। গতিকে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। বাই বাই।